Hello guys, welcome back to the another video guys. মোৰ চেলো ইন্ট্রো মাৰি দিও। Hello guys, ব্লগছ উইথ আইজেট লৈ আপোনাক স্বাগতম জনাইছো। গাইজ আজিৰ ভিডিওটো অলপ ধামাকা ভিডিও হ'বলৈ গৈ আছে। গাইজ আজি বহু দিনৰ পিছত আফটাৰ এ লং টাইম আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ আহিছো। সো সাপোর্ট কৰি দিব অলপ। গাইজ আজি আপোনালোকক এনেকুৱা এখন টাইলৈ লৈ যাম। এই টাইখন ইমান দূৰ নহয় ভাই, আমাৰ হোমৰে টাই হয়। বাট সেই টাইখন লৈ আপোনালোক গ'লে বেলেগ এটা আপোনালোকৰ ফিলিংছ আহি যাব। আপোনালোক কিবা এটা ভাল লাগি যাব। যদি আপোনালোকে ঘৰত বোৰিং হৈ আছে, ভাল লগা নাই, তেনেহ'লে আপোনালোক সেই টাইখন লৈ অলপ যাব পাৰে। সেই টাইখনৰ এড্ৰেছ মই আপোনালোকক ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দি আছোঁ। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট হৈছে ন। তো গাইজ আপোনালোকৰ ফিলিংছটো কেনেকুৱা হৈছে? একদম নিজকে একদম নেচাৰৰ মাজত সোমাই যোৱা যেন লাগিছে। একদম নেচাৰৰ মাজত কিবা এটা ভাল লাগে। চ' সময় পালে এনেকুৱা ঠাইলৈ আমি যাব লাগে। অলপ আমাৰ মাইণ্ডটো ফ্ৰেছ হয়, অলপ মানে মাইণ্ডটো ফ্ৰেছ হৈ বহুত কিবা এটা ভাল লাগে। গাইজ মই গৈ আছোঁ, মোৰ ফ্ৰেণ্ডছো কেইজনমান লগত আছে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে এই নাজাৰাটো আপোনালোকে মজাটো লৈ থাকক। এনেকুৱা এটা ধুনীয়া পৰিৱেশ আপোনালোকে চাওক। বহুত মোৰ নিজৰ বহুত ভাল লাগি আছে, মানে টাইখনলৈ গৈ বহুত কিবা এটা ভাল লাগি গৈছে। চ' আপোনালোকে চাওক, ভিডিঅ'টো চাওক। তো গাইজ ইয়াত আমাৰ এণ্ট্ৰিটো হৈ গ'ল। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মোৰ ফ্ৰেণ্ডছো লগত আছে। ইয়াত বৰ্তমান এণ্ট্ৰিটো হৈ আছে ন। তাৰপিছত মই আপোনালোকক নাজাৰাটো দেখুৱাই আছোঁ। আপোনালোকে কেনেকুৱা পাব আপোনালোকে কমেণ্টত জনাই দিব। সেই ইয়াত আপোনালোকে চাওক, দৃশ্যটো আপোনালোকে চাওক, কিমান এটা মানে এই দৃশ্যটো চাওক। আপোনালোকৰ চাই কিমান এই দৃশ্যটো চাওক, আপোনালোকে বহুত ভাল লাগে। এটা পৰিৱেশটো চাওক, পাহাৰৰ পৰা পানী আহি আছে, কিমান এটা ধুনীয়া পৰিৱেশ, বহুত ভাল লাগে। বহুতো মানুহ ইয়াত যায়, আপোনালোকে দেখিবলৈ পাইছে। বহুত মানুহ যায়, তাৰপিছত মানুহে গৈ তাত গা পা ধুৱে, বহুত মজা লাগে। এটা বহুত কিবা এটা মনত কিবা এটা ফূৰ্তি আহি যায়, বহুত ভাল লাগে। আপোনালোকে ঠাইখনলৈ আহিব পাৰে। ইয়াত দেখিবলৈ তো এই গাইজ ইয়াত দেখিবলৈ পাইছে আমাৰ ফুল মস্তি হৈ আছে। ইয়াত আমাৰ ফ্ৰেণ্ডছো লগত আছে। তো এনেকুৱা হিচাপত আৰু কি কৰিব, ঘৰত বহি বহি বৰিং লাগে, অলপ যাব লাগে ক'ৰবাত। গাইজ আপোনালোকে যদি জানিব বিচাৰে এই ঠাইখন আচলতে ক'ত আছে, এই ঠাইখন আচলতে ক'ত, মই আপোনালোকক বহু সময়ৰ পৰা মই আপোনালোকক অপেক্ষা কৰাই আছোঁ। ঠাইখনৰ কথা মই আপোনালোকক কৈ আছোঁ। সেই ঠাইখন হৈছে আমাৰ অসমৰে ঠাই হয়। আপোনালোকে নিশ্চয় গম পাইছেই চাগে, আমাৰ অসমৰে ঠাই হয়। এই ঠাইখন হৈছে হোজাই জিলাৰ ডবকাস্থিত আপোনালোকৰ বুঢ়ী চুইচ গেট বুলি কোৱা হয়। বুঢ়ীগংগা নামেৰে এখন ঠাই আছে। সেই ঠাইখন আপোনালোকে ডবকাত আহিলে আপোনালোকে সুধিলে গম পাই যাব। আপোনালোকে দৃশ্যবিলাক চাওক, দৃশ্যবিলাক চাই কিবা এটা মনত মানে ভাল লাগি যায়। আৰু লাষ্টত মই ফেচত আহি আছোঁ, লাষ্টত মই এণ্ড কৰি আছোঁ ভিডিঅ'ৰ। মই ফেচত আহি ভিডিঅ'টো এণ্ড কৰি আছোঁ। আমি আজি আহিছিলোঁ বুঢ়ীগংগাত, অলপ ফ্ৰেণ্ডছৰ লগত আজি আহিছিলোঁ। তো এতিয়া ঘৰলৈ গৈ আছোঁ। বহুত ভাল লাগিল আহি। তো আপোনালোকে ভিডিঅ' নিশ্চয় চালে, আপোনালোকে নিশ্চয় গম পালে মই বহুত দিনৰ পৰা মানে ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ। চ' আজি ভিডিঅ' দিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব। ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব আৰু কমেণ্ট কৰিব, লাইক কৰিব। আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ আজিলৈ এইখিনি আছিল। আজিলৈ আহিছোঁ, বাই।